পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম বিয়াৰ পিছত কোনকেইটা ভুল কৰিব নালাগে। যদি আপোনালোকে এইকেইটা ভুল কৰি আহিছে তেনেহ'লে বিবাহিত জীৱন ধ্বংস হ'ব পাৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকক মই এই 5টা ভুলৰ বিষয়ে আলোচনা কৰিম। বিয়াৰ পিছত জীৱন বহুত সলনি হয়। সেই পৰিৱৰ্তনবোৰৰ লগতে নিজকে খাপ খুৱাব লাগিব। খোজ কাঢ়িব পাৰিলে বেছি সমস্যা নাই, কিন্তু এই পৰিৱৰ্তনবোৰ ধৰিব নোৱাৰিলে সমস্যাৰ সৃষ্টি হয়। দুজন মানুহে একেলগে পৰিয়াল এটা আৰম্ভ কৰিলে হয়তো বহুতো ভুল হ'ব পাৰে, যিবোৰ তেওঁলোকে বুজিও নাপায়। গতিকে জনাটো জৰুৰী যে বিয়াৰ পিছত কোনকেইটা ভুল কৰিব নালাগে। পৰিয়ালৰ কথা চিন্তা নকৰা, নিজৰ মতে চলা, আনক অপমান কৰা, আনৰ লগত নিজক তুলনা কৰা, বিনা কাৰণত তৰ্ক কৰা। এই 5টা ভুল আপোনালোকে কেতিয়াও কৰিব নালাগে। গতিকে আহক এতিয়া এই সকলোবোৰ ভুল বিস্তাৰ ৰূপে আলোচনা কৰোঁ। প্ৰথমটো ভুল হৈছে পৰিয়ালৰ কথা চিন্তা নকৰা। বিয়াৰ পিছত বহুতে এই ভুল কৰে। পাৰিবাৰিক কথাবোৰত চিন্তা কৰিব নিবিচাৰে, যিহেতু দুয়ো একেলগে নতুন পৰিয়াল এটা গঢ়ি তুলিছে। সেয়ে পৰিয়ালটোৰ সকলো ভাল বেয়া দিশ চোৱা চিতা কৰিব লাগে। এতিয়া দুয়োৰে মাজত কোনো পাৰ্থক্য নাই। ঘৰৰ সৰু বৰ কামবোৰত বিভিন্ন সিদ্ধান্তত দুয়োটাই ভাগ ল'বলগীয়া হয়। নহ'লে ইজনে সিজনৰ প্ৰতি ক্ৰমান্বয়ে উত্তেজনাৰ সৃষ্টি হ'ব। ইজনে সিজনৰ প্ৰয়োজন বুজিবলৈ শিকক। দ্বিতীয়টো ভুল হৈছে নিজা মতে চলা। নিজৰ পৰিচয় বজাই ৰখাটো আৰু নিজৰ হোৱা একেই কথা নহয়। পৰিয়াল গঢ়িব বিচাৰিলে কিছুমান কথাত দুয়োজনে আপোচ কৰিব লাগিব। ইয়াত যদি আপুনি নিজ মতে আচৰণ কৰে তেন্তে পৰিয়ালটো সুচাৰুৰূপে চলিব নোৱাৰিব। নিজৰ মনৰ বাহিৰত কিবা এটা কৰিব লাগিব। পৰিয়াল সঠিকভাৱে চলাবলৈ সদায় দায়িত্ববোৰ মনত ৰাখিব লাগিব। তৃতীয়টো ভুল হৈছে অপমান কৰা। মানুহে অকলে থাকিব নোৱাৰে। ইজনে সিজনৰ লগত কথা পাতি থাকিব লাগে। সেই শব্দটোৰ মূল উদ্দেশ্য যদি অপমান বা নিন্দা হয় তেন্তে ই কোনো ইতিবাচক বস্তু আনিব নোৱাৰিব। আপোনাৰ শহুৰেক মানে আপোনাৰ সংগীৰ নিজৰ ঘৰ। গতিকে শহুৰকক দুখ নিদিব, নিজকে নিয়ন্ত্ৰণত ৰাখক। 4 নম্বৰ ভুলটো হৈছে আনৰ লগত নিজকে তুলনা কৰা। তোমালোক দুয়োৱে দুটা বেলেগ বেলেগ পৰিৱেশত ডাঙৰ দীঘল হৈছা। গতিকে বহুতো অভ্যাস মিল নথকাটো স্বাভাৱিক। আপোনাৰ সংগীক আপোনাৰ পৰিয়াল বা আত্মীয়ৰ লগত তুলনা নকৰিব। একেলগে এটা নতুন পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰক। নহ'লে সৌন্দৰ্যই কুৎসিতৰ ঠাই ল'ব। ইজনে সিজনৰ তুচ্ছ জ্ঞান কৰিবলৈ চেষ্টা কৰিলে আপোনালোক দুয়োকে সৰু কৰি তুলিব। 5 নম্বৰ ভুলটো হৈছে বিনা কাৰণত তৰ্ক কৰা। অকণমান কাজিয়াই সম্পৰ্কটো গভীৰ কৰি তুলিব পাৰে। গতিকে প্ৰতিদিনে কাজিয়াত নপৰিব। সকলো সময়ত কাজিয়া কৰি থাকিলে ইজনে সিজনক অসহ্য বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰিব। গতিকে নিজৰ মাজত সমস্যাৰ সৃষ্টি কৰিব নিবিচাৰিলে কাজিয়াৰ পৰা দূৰত থাকক। বিশেষকৈ সৰু কাৰণত বা বিনা কাৰণত কাজিয়া নকৰিব। যদি এইকেইটা ভুল আপোনালোকে নকৰে তেনেহ'লে আপোনাৰ দুয়োজনৰে বিবাহিত জীৱন সুন্দৰ হৈ থাকিব।